हेलो गाइस কি খবৰ আজি মই এনে ঘৰুৱা ব্লগ এটা বনাম মানে ইয়াত চাও বনাম আজি ঘৰতে তো ভাই লোক ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব আৰু ইয়াত জুইকা লগালো লগাই পিনে ইয়াত কেৰাহী দিলো কেৰাহীটো পাতি দিলো ইয়াত কেৰাহীটো পাতি দিলো ইয়া দেখিছে কেৰাহীটো পাতি দিলো আৰু ইয়াত এতিয়া অকমান পানী দিয়া হ'ব মানে পানী অকণ পুৰা গৰম কৰা হ'ব আৰু ইয়াত আছে পানী ইয়াত এতিয়া পানী দিম ইয়াত অলপ পানী দিয়া হ'ল এতিয়া পানী দি পানী অকণ গৰম কৰিব লাগিব গৰম কৰি পিনে ইয়াত এতিয়া মানে পানীটো গৰম কৰি পিনে তাৰপিছত পাছৰখিনি পাছত কৰা হ'ব বাৰু পানীটো পুৰা গৰম কৰা হৈছে পুৰা উতলাবলগীয়া আছে সেইটো চাই থাকক পানীটো গৰম হোৱালৈকে আমি এতিয়া ৱেট কৰি থাকিব লাগিব এতিয়া ইয়াতে অলপ নিমখ পেলাই দিব লাগিব নিমখ এইটো হৈছে নিমখ নিমখ অলপ ইয়াতে পেলাই দিলোঁ নিমখ অলপ পেলাই দিলোঁ আৰু এতিয়া নিমখটো পুৰা গলি যাব লাগিব এতিয়া পানী লাহে লাহে উতলি আছে পানী লাহে লাহে উতলি আছে বাৰু এতিয়া উতলিছে এতিয়া আমি পেকেটটো খুলি পেলাই ধুনীয়াকৈ তাত ঢালি দিব লাগিব আৰু ধুনীয়াকৈ এতিয়া এই পেকেটটো খুলি পেলাই ঢালি দিওঁ ৰ'ব ইয়াতে এইটো চকেট ঢালি দিয়া হৈছে পেলাই দিবলগীয়া হৈছে এইটো ভাজা মেগী আছিলে এইটো ভাজা মেগী পেকেট আছিল তাকে আকৌ এবাৰ ভাজিছোঁ বাৰু এনেই 3 পেকেট আনিছিলোঁ আৰু পেকেট দিছোঁ 2 পেকেট দিয়া হ'ল আৰু পেকেট দিব আছে এইটো আৰু পেকেট দি দিলোঁ এতিয়া দি কেনে ইয়াৰ পৰা হাতাখন লৈ কেনে পুৰা ললাব লাগিব এতিয়া ললাইছোঁ বাৰু এতিয়া এইটো মালটো অলপ কুমলিবলৈ লাগিব মানে এইটো কুমলিবলৈ লাগিব কুমলিলে আমি অলপ ৱেট কৰিব লাগিব এতিয়া ললাই কুমলিব লাগিব বাৰু এইটো সিজোৱা হৈ গ'ল সিজাৰ পিছত আকৌ এবাৰ নমাব লাগিব এইটো গাইছ ইয়াত মছলা অলপ দিব লাগিব এইকেইটা পেকেট হৈছে এতিয়া মছলা অলপ দিব লাগিব মছলা দিলোঁ আৰু এইটো ৰংগুই পেকেট হয় ৰংগুই অলপ দিলোঁ এতিয়া পানীটো অলপ শুহি গ'ল পানী আৰু অলপ দিব লাগিব পানীটো দিয়া হৈ গ'ল এতিয়া ললাই দিব লাগিব মানে এতিয়া পুৰা তাক সিজোৱাব লাগিব আৰু সিজোৱাৰ পিছত হৈ যাব তাক তাৰপিছত আজি পুৰা ধামাকা দিম আজি ভাত নাইতো সেইকাৰণে মেগীকে বনাই লৈছোঁ তো ভাই লোক এতিয়া এইটো হোৱালৈকে এতিয়া মই ইয়াতে ধুনীয়াকৈ বহি থাকিব লাগিব মানে ইয়াক চাই থাকিব লাগিব পঢ়া দি থাকিব লাগিব ইয়াক ধুনীয়াকৈ পঢ়া দি থাকিব লাগিব চব দিয়া হৈ গ'ল
আপোনালোকে কেনেকৈ বনায় নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই এনেই থুলমূলকৈ এটা বনাইছোঁ সৰুকৈ, আপোনালোকে কেনেকৈ বনায় নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব এটা কৰি ল'ব, তেতিয়াহে এনেকুৱা নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। এতিয়া ধুনীয়াকৈ এনেকৈ লৰাই দিয়া হ'ব আৰু এই পানীটো শুহি গ'ল। এতিয়া আমাৰ খাবলৈ হৈ গৈছে। এই দেখিছে নহয়, এয়া দেখিছে পূৰা এতিয়া জুতি খাব লাগিব। এটি ভাত নাখাওঁ মানে। আৰু দেখিছে ৰাইজসকল খাবলৈ বহি আছে বাৰু। এইটো চাওক, একদম ধুনীয়া মেগী মানে নিজে বনাইছোঁ। ইয়াক পূৰা দুগুজি খোৱা হ'ব। এই মেগী কোনে কোনে খায়? মানে ইয়াত মই পিঁয়াজটো দিব পাহৰি গ'লোঁ, সেইগতে পিঁয়াজ নিদিয়াকৈ ইয়াক বনাই দিছিলোঁ। তেল মাৰি দিছোঁ বাৰু। ইয়াক এতিয়া ভগোৱা হ'ব। ইয়াত এতিয়া চবকে অলপ অলপকৈ ভগোৱা হ'ব। মই অলপ বাৰু বেছিকৈ ল'ম হে। ইয়াত দেখিছে এইটো অলপ দিয়া হৈছে। মালটো ভাঙিব নোৱাৰি না, পূৰা দীঘল দীঘল হৈ থাকে, সেইকাৰণে লাহে লাহে দিবলগীয়া হৈছে বাৰু। এই বাতিটো অলপ চাফা লওঁ, নহ'লে পৰি যাব। বহুত কষ্ট কৰি বনাইছোঁ এইডাল গৰমত। ইয়াক অলপ দিলোঁ। আৰু নাই মোৰ মানে অকণমান আছে, নাই আৰু ইয়াক অলপ দিলোঁ। অঁ নগ'ল খাই নিমখ চোকা হ'ল যদি অলপ বেছিকৈ দিয়া হ'ল তেনেহ'লে নিমখ। আৰু এইখিনি এতিয়া গোটেইখিনি মই খাই দিব লাগিব। নিমখটো বোলে অলপ চোকা হ'ল। আৰু ইয়াৰ মই নিজে বাঢ়ি লৈছোঁ। ইয়াত দিয়া হ'লোঁ। ইয়াত লৈছোঁ। এইখিনি লুকি পেকি ল'লোঁ ৰং মন এসোপা তাক দি দিছোঁ আৰু লুকি পেকি তাৰ ল'বলৈ দিছোঁ। বহুত ৰাইজ বহি আছেতো, সৰু পোৱালি দিবলৈ আছে। এডিচন তুমি খাবা নেকি? অঁ এজনো খাব পাৰিলে অলপ। মাত্ৰ 3 পেকেট বনাইছিলোঁ না, অলপ কম হ'ল আৰু 5 পেকেটমান লাগিছিল। হ'লেও চবেই মিলি দিলে অকণমান খাই দিওঁ আজি। গপচকৈ খাব নোৱাৰিম, সেইকাৰণে অলপমান খাই দিলোঁ। এই ল'ৰাটোৱে অকণমান খাই দিলে, সেইকাৰণে আকৌ অলপ দি দিওঁ আৰু বাৰু। এতিয়া মোৰ ফালৰ পৰা এই ল'ৰাজনে অলপ দি দিওঁ। বহুত দিগদাৰ হয় উঠাবলৈ এইবিলাকত, পিছলটো একদম পূৰা মানে। ভাইটি তুমি আকৌ খোৱা হে হৈ যাব দে। চামুচ চামুচ দি দে। চামুচো নিদিয়ে বোলে, চামুচো নাই আমাৰ ঘৰত। এই দুখীয়া মানুহৰ ঘৰ না, সেইকাৰণে। হেল্ল' আজি মানে আমাৰ ভাত খোৱা হোৱা নাই। ভাত বনাই থৈ দিছে কিন্তু ভাতটো খোৱা হোৱা নাই, সেইকাৰণে আজি মই ঘৰতে মেগী বনাই খাবলৈ লৈছোঁ। আৰু ইয়াক পূৰা দুগুজি খোৱা হ'ব। নিমখটো অকণমান চোকা হ'ল, তাতে পিঁয়াজটো অলপ দিবলৈ পাহৰিলোঁ। ভালেই হৈছে বাৰু। মই এনেই চিম্পুলকৈ বনাইছোঁ ঘৰতে। আপোনালোকে কেনেকৈ বনায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এটা 2টা 3টা 4টা 5টা 6টা 3টা মেগী পেকেট 6টা মনিয়া খাইছোঁ। গতিকে মোৰ পেটটো অলপ কমি আছে, বেছি পেটটো নভৰিলে বাৰু। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব এটা কৰি ল'ব, তেতিয়াহে আপোনালোকে এনেকুৱা নতুন নতুন ভিডিঅ'সমূহ পাই থাকিব। क्या मत पता है, मत पता क्या क्या देखा एकदम पूरा सफा कर दिले। और আছে নেকি চাম বাৰু। তো ভাই লোক এতিয়া আমাৰ মেগী খোৱা হৈ গ'ল। এতিয়া মই আপোনালোকক
আমাৰ গাঁওখন দেখুৱাম আমাৰ গাঁওখন দেখুৱাম বাৰু আমাৰ গাঁওখন ইমান এটা আচ্ছা নেইয়ে হ'লেও অলপ দেখুৱাম মানে হিন্দী অলপ অলপ আহে বাৰু মানে বেছিকৈ নাহে অলপ ছটাকৈ আহে মানে সৰু সৰুকৈ लेकिन हमारे गांव में एक बड़ा टाइगर है उसको ढूंढने के लिए मैंने जा रहा हूँ हाँ वो टाइगर को ढूंढने के लिए जा रहा हूँ लेकिन ढूंढने के लिए पड़ेगा नहीं पड़ेगा उस बात में देखना पड़ेगा लेकिन ये भी है हमारा गांव बहुत जंगल है ये মানে আমাৰ গাঁওখন বহুত জংঘলৰ মানে এইবিলাক বহুত গাঁৱলীয়া জেগা না সেইকাৰণে ইয়াতে তো ভাই লোক যদি মোৰ ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ চেনেলটো ভিডিঅ'টো মানে চাই আছে মানে নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি ল'ব তেতিয়াহে এনেকুৱা নতুন নতুন ভিডিঅ'সমূহ পাই থাকিব মানে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ